ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোকৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই পঢ়াম লিটল, এ লিটল, ডি লিটল আৰু ফিউ, এ ফিউ, ডি ফিউ কেনেকৈ ব্যৱহাৰ কৰিবা। মই চাওঁ বহুতো ষ্টুডেণ্টে এইবোৰ ভুল কৰি অহা দেখা যায়। আজিৰ পৰা তোমালোকৰ মই একেবাৰে 100% গেৰাণ্টি দি কৈছোঁ, তোমালোকৰ কেতিয়াও ভুল নহ'ব। তোমালোকে নিশ্চয় মাছ আৰু মেনি, চাম, এনুই এইবোৰ ভিডিঅ' চাইছা মোৰ। আজি তুমি যদি লিটল, এ লিটল, ডি লিটল লগতে ফিউ, এ ফিউ, ডি ফিউ এই ভিডিঅ'টো চোৱা, তোমালোকৰ একেবাৰে 100% আৰ্টিকুলৰ যি নাম্বাৰ আছে সেইটো পাবা। যেই নহওক, আজি ইমান পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লিটল, এ লিটল, ডি লিটল। ওপৰৰ এই তিনিটাই কি কৰে, আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ লিটল, এ লিটল, ডি লিটলে কি কৰিব, আনকাউণ্টেবল নাউন। অৰ্থাৎ আনকাউণ্টেবল মানে কি, যিবোৰ আমি হিচাপ কৰিব নোৱাৰি তাৰ আগত কি কৰিব লাগিব, এইবোৰ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত লিটল ক'ত ব্যৱহাৰ কৰা হ'ব, এ লিটল ক'ত ব্যৱহাৰ কৰা হ'ব, ডি লিটল ক'ত ব্যৱহাৰ কৰা হ'ব। চোৱা, প্ৰায় নথকা অৰ্থত কি কৰা হ'ব, নথকা পৰিমাণৰ অৰ্থত কি কৰা হ'ব, লিটল ব্যৱহাৰ কৰা হ'ব। লিটল মানে নেগেটিভ হিন্সত লিটল ব্যৱহাৰ কৰা হয়। লিটলে কি বুজায়, পৰিমাণ বুজায়। তাৰপিছত এ লিটল অলপ পৰিমাণে বুজায়। অৰ্থাৎ থকাৰ অলপ পৰিমাণক কি বুলি কোৱা হয়, এ লিটল ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত ডি লিটল, ই যিখিনি আছে গোটেইখিনিক বুজায়। অৰ্থাৎ ই যিখিনিত থাকিব, থকাৰ গোটেইখিনিকেই ই বুজাব। তাৰপিছত চোৱা, এতিয়া আহিছোঁ ফিউ, এ ফিউ, ডি ফিউ। ফিউ, এ ফিউ, ডি ফিউৱে কি বুজায়, সংখ্যা বুজায়। কি বুজায়, সংখ্যা। কম সংখ্যক হ'লে ফিউ ব্যৱহাৰ কৰা হয়। তাৰপিছত এ ফিউ, এই অলপ সংখ্যক বুজায়। কি বুজায়, ই অলপ সংখ্যক বুজায়। এ ফিউৱে অলপ সংখ্যক বুজায়। ডি ফিউৱে থকা গোটেই সংখ্যক বুজায়। তোমালোকক আকৌ কৈছোঁ, লিটলে পৰিমাণ বুজায়, ফিউৱে সংখ্যা বুজায়। এ ফিউৱে কি বুজায়, অলপ সংখ্যক বুজায়। এ লিটলে কি বুজায়, অলপ পৰিমাণ বুজায়। ডি লিটলে গোটেই পৰিমাণ বুজায় আৰু ডি ফিউৱে গোটেই সংখ্যক বুজায়। নিশ্চয় এতিয়া বুজিব পাৰিছা। প্ৰথম মানে উদাহৰণ কেইটা যোৱাৰ আগত কেইটামান কণ্ডিশ্যন আছে। কণ্ডিশ্যন চোৱাৰ পিছত আমি ভিডিঅ'টো যি উদাহৰণ আছে সেইবোৰ চাম। NB1 কি লিখা হৈছে, যদি কোনো বাক্যত অনলি, জাষ্ট, টিল, ষ্টিল, য়েট থাকে তেন্তে তাত এ ফিউ পাৰি। কি কৰিব পাৰি, অনলি, জাষ্ট, য়েট এইবোৰ শব্দ থাকিলে এ ফিউ নহ'লে এ লিটল ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত ক'ত এ ফিউ, ক'ত এ লিটল ব্যৱহাৰ কৰিবা। বাক্যটোৱে যদি পৰিমাণ বুজায় তেন্তে কি কৰিবা, এ লিটল ব্যৱহাৰ কৰিবা। এ লিটল তাৰমানে জাষ্ট, অনলি এইবোৰ শব্দ থাকিব। তাত মানে যদি বাক্যটো পৰিমাণ বুজাইছে তেন্তে এ লিটল ব্যৱহাৰ কৰিবা। আৰু ফিউ ক'ত বুজাব, সংখ্যা। অৰ্থাৎ আগতেও কৈছোঁ যে সংখ্যা বুজালে কি হয়, ফিউ হয়। এতিয়া যদি জাষ্ট, অনলি, য়েট এইবোৰ আছে, তোমালোকে কি কৰিবা, চাবা বাক্যটো পৰিমাণ বুজাইছে নে সংখ্যাক বুজাইছে। সংখ্যা বুজালে ফিউ আৰু পৰিমাণ বুজালে লিটল। দ্বিতীয় কণ্ডিশ্যনটো চোৱা, NB হিচাপে দ্বিতীয়টো লৈছোঁ, বাক্যৰ শেষত যদি ইউ হেভ, আই হেভ, হি হেজ, উই হেভ, I earn, you earn, he earned, he had আদি যদি থাকে, আদি মানে এইবোৰ শব্দ যদি থাকে, তোমালোকে কি কৰিবা, ডি লিটল বা ডি ফিউ ব্যৱহাৰ কৰিবা।
এতিয়া ডি ফিউ ক'ত ব্যৱহাৰ কৰিবা আৰু ডি লিটল ক'ত ব্যৱহাৰ কৰিবা বাক্যটো যদি পৰিমাণ বুজায় অৰ্থাৎ বাক্যটোৱে যদি পৰিমাণ বুজাব তেতিয়া তুমি কি কৰিবা ডি লিটল পৰিমাণ বুজালে লিটল ব্যৱহাৰ হয় সেইকাৰণে পৰিমাণ বুজালে ডি লিটল ব্যৱহাৰ কৰা হ'ব যদি বাক্যটোৰ শেষত কি আছে বাক্যটোৰ শেষত আই হেভ ইউ হেভ হি হেজ হি হেড এইবোৰ থাকে নাইবা উই হেভ এইবোৰ থাকে তাৰপিছত যদি বাক্যটো মানে বাক্যটোত কি আছে আই হেভ ইউ হেভ হি হেজ হি আৰ্ণ সেই শব্দসমূহ আছে কিন্তু বাক্যটোৱে কি বুজাইছে সংখ্যা বুজাইছে তেন্তে তুমি কি কৰিবা দ্য ফিউ ব্যৱহাৰ কৰিবা তেন্তে আগলৈ আগবাঢ়ো বলাচোন উদাহৰণ চোৱা হি হেজ ফিউ ফ্ৰেণ্ড ইন দিছ টাউন এইটো টাউনত কি আছে তেওঁৰ একেবাৰে কম সংখ্যক মানে বন্ধু আছে এতিয়া ফ্ৰেণ্ডছ যিহেতু আমি কি কৰিব পাৰি হিচাপ কৰিব পাৰি ইয়াত কি কৰিব লাগিব লিটল ব্যৱহাৰ কৰিব নোৱাৰি ইয়াত কি কৰিব লাগিব ফিউ ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ ফ্ৰেণ্ড বন্ধু বান্ধৱী আমি হিচাপ কৰিব পাৰি হয়নে সেইকাৰণে ইয়াত কি হ'ব ফিউ হ'ব এইটো মানে চহৰত তেওঁৰ মানে কম সংখ্যক বন্ধু বান্ধৱী আছে এতিয়া চোৱা বি নম্বৰটো চোৱা দেয়াৰ আৰ লিটল ৱাটাৰ ইন দি গ্লাছ এতিয়া গ্লাছটোত কি আছে অলপ পৰিমাণে পানী আছে এতিয়া অলপ পৰিমাণ বুজাইছে ন সেইকাৰণে কি হ'ব লিটল হ'ব কি হ'ব লিটলে কি হৈছে পৰিমাণ বুজায় সেইকাৰণে কি হ'ব লিটল হ'ব যিয়ে নহওক তোমালোকৰ পৰীক্ষাত যি অহা দেখা যায় বেছিভাগ এ ফিউ বা এ লিটল ডি ফিউ বা ডি লিটল যিয়ে নহওক পৰীক্ষাত অহাৰ যি প্ৰশ্ন আছে সেইসমূহৰ পৰাই মই তুলি লৈছোঁ চি নম্বৰ প্ৰশ্নটো চোৱা পৰীক্ষাত আহিছিল অনলি কেণ্ডিডেট এটেণ্ড দ্য ইণ্টাৰভিউ এতিয়া অনলি শব্দটো আছে আৰু কি অনলি শব্দটো থাকিলে আমি জানো এ ফিউ বা এ লিটল ব্যৱহাৰ কৰিব লাগিব এতিয়া অনলি শব্দটো আছে এতিয়া চোৱা বাক্যটোৱে সংখ্যা বুজাইছে না পৰিমাণ বুজাইছে যদি হিচাপ কৰিব পাৰা চোৱা কেণ্ডিডেট মানে কি আমি হিচাপ কৰিব পাৰি প্ৰাৰ্থীসকলক আমি হিচাপ কৰিব পাৰিলে ইয়াত কি হ'ব ফিউ হ'ব অনলি এ ফিউ কেণ্ডিডেট এটেণ্ড দি ইণ্টাৰভিউ যে কেণ্ডিডেটসকল কি কৰিছিল কিছুমান কেণ্ডিডেট কি হৈছিল ইণ্টাৰভিউত উপস্থিত আছিল ডি নম্বৰটো চোৱা মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি টাৰ্ণ আপ এতিয়া চোৱা বহুতো মানে গেষ্ট মানে কি আমন্ত্ৰিত অতিথি আমন্ত্ৰণ কৰা হৈছিল বহুতো অতিথিক আমন্ত্ৰণ কৰা হৈছিল এতিয়া এইটো বাক্যত তুমি কি ব্যৱহাৰ কৰিবা চোৱা অনলি শব্দটো আছে ইয়াত অনলি শব্দটো আছে যদি কি হ'ব এ ফিউ বা এ লিটল হ'ব এতিয়া এ ফিউ হ'ব নে এ লিটল হ'ব চোৱা মেনি গেষ্ট আমি কি কৰিব পাৰোঁ গেষ্ট মানে কি যি আমন্ত্ৰিত অতিথিসমূহক আমি হিচাপ কৰিব পাৰি সেই হিচাপ কৰিব পাৰি কাৰণে ইয়াত কি কৰিব লাগিব যদি হিচাপ কৰিব পাৰিছোঁ ইয়াত কি হ'ব এ ফিউ তেতিয়াহ'লে লিখিলে কেনেকুৱা হ'ব মেনি গেষ্ট ৱেৰ ইনভাইট বাট অনলি এ ফিউ টাৰ্ণ আপ এতিয়া ই নম্বৰটো চোৱা আই হেভ টু মেইনটেইন মাই ফেমিলি উইথ মানি আই হেভ এতিয়া চোৱা মই মোৰ পৰিয়ালক কি কৰোঁ যিখিনি পইচা উপাৰ্জন কৰোঁ সেইখিনি টকা দি মোৰ পৰিয়াল চলে এতিয়া ইয়াত কি কৰিবা চোৱা বাক্যৰ শেষত কি আছে ওপৰৰ কণ্ডিশ্যন মতে দিয়া আছে বাক্যৰ শেষত আই হেভ আছে কি আছে আই হেভ আছে আই হেভ ইউ হেভ এইবোৰ থাকিলে কি হয় ডি লিটল বা ডি ফিউ হয় এতিয়া ডি লিটল হ'ব নে ডি ফিউ হ'ব চোৱা বাক্যটো পৰিমাণ বুজাইছে না সংখ্যা বুজাইছে নিশ্চয় বাক্যটো মানি কেতিয়াও সংখ্যা নহয় মানি আমি কি হয় সদায় পৰিমাণৰ অৰ্থত ব্যৱহাৰ কৰা হয় পইচা আমাক কেতিয়াও সংখ্যা হিচাপে আমি ধৰিব নোৱাৰি সেইকাৰণে ইয়াত এইটো চোৱা উইল ইউ গিভ মি
গিভ মি মিল্ক ইউ হেভ, যে তোমাৰ তাত ইউ হেভ আছে নে নাই, ইউ হেভ আছে যদি ইয়াত কি হ'ব, দি লিটল বা দি ফিউ হ'ব। এতিয়া চোৱা মিল্ক, মিল্ক নিশ্চয় পৰিমাণ, ইয়াত কি হ'ব, কি হ'ব ইয়াত ফ্ৰেণ্ডছ আই হেভ। এতিয়া তুমি কি ব্যৱহাৰ কৰিবা, তুমি বাক্যৰ শেষলৈ চোৱাচোন কি আছে, আই হেভ আছে, আই হেভ, ইউ হেভ, এইবোৰ থাকিলে কি হয় দি লিটল বা দি ফিউ। এতিয়া তুমি দি ফিউ বা দি লিটল নিশ্চিত হৈ গ'লা, এতিয়া দি ফিউ বা দি লিটল ব্যৱহাৰ কৰিব লাগিব। এতিয়া তুমি কি দি লিটল ব্যৱহাৰ কৰিবা নে দি ফিউ ব্যৱহাৰ কৰিবা? চোৱা ফ্ৰেণ্ডছ, ফ্ৰেণ্ডছ শব্দটো কি সংখ্যা বুজায়। ফ্ৰেণ্ডছ অৰ্থাৎ বন্ধু বান্ধৱীক আমি হিচাপ কৰিব পাৰিম, সেইকাৰণে তুমি কি দিবা, হিচাপ কৰিব পাৰিলে কি দিবা, ফিউ দিব লাগে, সেইকাৰণে দি ফিউ দি দিবা। আই কেন ডিপেণ্ড অন দি ফিউ ফ্ৰেণ্ডছ আই হেভ। তাৰপিছতটো চোৱা, জি নম্বৰটো চোৱা, হি গেভ এৱে মানি, হি গেভ এৱে মানি হি হেড টু বিগাৰ। এতিয়া বাক্যটোত কি দিবা, বাক্যটোত তুমি দি লিটল দিবা না দি ফিউ দিবা? এতিয়া মানিটো আমি কি কৰিব পাৰি, যদিও দেখা যায় হিচাপ কৰিব পাৰি, এইটো কেতিয়াও হিচাপ কৰিব নোৱাৰি। তেওঁ কি কৰিছিল, বিকাৰীজনক কি কৰিছিল, তেওঁৰ থকা টকাখিনি দিছিল। এতিয়া মানি কেতিয়াও সংখ্যা নহয়, সি পৰিমাণ হয়। তেতিয়াহ'লে এনচাৰটো কি নহ'ব, হি গেভ এৱে দি লিটল মানি হি হেড টু বিগাৰ। তেতিয়াহ'লে এইচ নম্বৰটো চোৱা, হি হেজ টু ফিড হিজ ফেমিলি উইথ মানি হি আৰ্ণ। এতিয়া কি দিবা, ইয়াত তুমি দি লিটল দিবা নে দি ফিউ দিবা? এতিয়া চোৱা মানি একেই মানিক আমি কি কৰিব নোৱাৰি, ইয়াত তুমি কিয় দি ফিউ দিবা? চোৱা বাক্যৰ শেষত কি আছে, হি আৰ্ণ থাকিলেও কি হ'ব, দি ফিউ বা দি লিটল। এতিয়া মানি শব্দটো আছে যদি ইয়াত তুমি কি দিব পাৰিবা, দি লিটল। কেনেকুৱা হ'ব, হি হেড টু ফিড হিজ ফেমিলি উইথ দি লিটল হি আৰ্ণ, দি লিটল মানি হি আৰ্ণ। ডিয়াৰ ষ্টুডেণ্টছ, ইমানতে আজিৰ এই ক্লাছটো অন্ত পৰিল। আশা কৰোঁ তোমালোকৰ আৰ্টিকুলৰ যি কনফিউজ আছে সেই কনফিউজসমূহ নাইকিয়া হ'ব। যিয়ে নহওক, পৰীক্ষাত যিসমূহ প্ৰশ্ন আহিছিল সেইসমূহ ইয়াত আলোচনা কৰিছোঁ, পৃথকে মানে আলোচনা কৰিছোঁ। যিয়ে নহওক আজিৰ এই ভিডিঅ'ৰ শেষৰ পৰা যিসমূহ ভিডিঅ' আহি আছে সেইবোৰ পৰীক্ষাত যিসমূহ আৰ্টিকুল আহিছিল সেই আৰ্টিকুলসমূহ মানে সকলো মই একেলগে আলোচনা কৰিম, চাম। তেতিয়া তোমালোকৰ যি আইডিয়া আছে সেই আইডিয়াসমূহ খটাই আৰু মোৰ যি পঢ়োৱা যি টিপছ আছিল, টিপছৰ লগত মিল খাইছে নে নাই তেতিয়া তোমালোকে নিশ্চয় গম পাবা। আৰু পৰীক্ষাত অহা প্ৰশ্নসমূহ যদি বাৰে বাৰে আলোচনা কৰা যায় তেতিয়াহে তোমালোকৰ যি পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যনটো সহজ হৈ পৰে। থেংক ইউ। ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টোত চাই যদি অলপ হ'লেও উপকৃত হৈছা, তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো চেণ্ড কৰিবা।